বৰ্তমান এই ৰেডিসন ব্লুৰ ওচৰত আছোঁ। আজি মই এটা অফিচৰ কামৰ কাৰণে বাহিৰলৈ ওলাই আহিছিলোঁ লফৰা ছাইডত। চ' মোৰ লগত আৰু এজন আৰোহী আছিলে, দুয়োজন আমি হেলমেট পৰিধান কৰি আহিছিলোঁ। কিছু সময়ৰ পিছত মোৰ কি হ'ল, মোৰ হেলমেটটোৰ গ্লাছখনৰ একচুৱেলি গ্লাছখন লুজ হোৱাৰ কাৰণে গ্লাছখন মাজে মাজে পৰি যায়। চ' সেইকাৰণে মোৰ পিছত থকা আৰোহীজনক ক'লোঁ যে মোৰ হেলমেটটো তো অলপ কাগজৰ টুকুৰা সোমাই দে যাতে গ্লাছখন পৰি নাযায়। চ' তেতিয়া আমি ৰানিঙতে আছোঁ, মানে অলপ সময়ৰ কাৰণে সেইটো হৈ যাব। চ' ই ঠিক কৰি থাকোঁতে ঠিক সেই সময়তে আহিল নহয় এই চৰকাৰী চামচা কেইটামান, এই লগে লগে ক'লে এই হৈ শব্দ কৰি পেলাই ৰখালে আমাক, আৰু ৰখাই পেলাই ফটো তুলি উৎপাত। আৰু তাৰ মানে হঠাৎ কি হ'ল মই গমেই নাপালোঁ কি হ'ল। অলপ সময়ৰ কাৰণে হেলমেটটো আমি জাষ্ট হেৰি কৰিছিলোঁ, ইহঁতে মানে হৈ শব্দ কৰি পইচাটো মানে ফটো তুলি লৈ ল'লে। চ' মোৰ কথাটো এনেকুৱা যে ঠিক আছে মই ভুল কৰিছোঁ, মোৰ ফাইন লৈছে, ক'ব লগা একো নাই, কিন্তু আপোনালোকে হৈ শব্দ কিয় কৰিছে? আপোনালোকে কি ব্যৱহাৰ নাজানে নেকি? আপোনালোকক কি মামাই শিকোৱা নাই নেকি ভদ্ৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে? ভুল চবৰে হ'ব পাৰে, কিন্তু আপুনি হৈ গৰু ছাগলীৰ দৰে ব্যৱহাৰ কিয় কৰিব? আৰু এটা কথা, আপোনালোকে পলিউশ্যনৰ নামত আৰু বহুত কিবা নামত ফাইন লৈ আছে। এতিয়া পলিউশ্যনৰ কথাটো আপোনালোকে চাওকচোন, পলিউশ্যনে একদিন লেপছ হোৱাৰ লগে লগে আপোনালোকে কি কয় 500 টকা ফাইন লয়। আৰে গ্ৰেছ পিৰিয়ড দিয়ক, এদিনৰ কাৰণে কাৰোবাৰ অসুবিধাৰ কাৰণে এদিন হয়তো লেপছ হৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকে 500 টকা ফাইন কিয় ল'লে? চৰকাৰৰ এনেকুৱা অৱস্থা হৈছেনে ভিক্ষাৰীৰ দৰে আপোনালোকে ভিক্ষাৰীৰ নিচিনা কাম কৰি আছে যে। এই মামাই শব্দটো বহুত শেষ কৰিলে, মামাই মানে চৰকাৰখন শেষ কৰি দিলে। আপোনালোকে যি ইচ্ছা তাকে কৰিছে, এনেকৈ নহ'ব। সজাগ হওক আৰু আগবাঢ়ি আহক। ধন্যবাদ।